ইয়াৰ উপস্থিত সমূহ ৰাইজক লগতে সমূহ জনজাতি ৰাইজক মোৰ তৰফৰ পৰা ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক। আপোনালোকৰ ওচৰলৈ আজি বহুত ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকে ধৰ্মপক্ষ চাই আছে ৰাইজৰ মৰম এই উৎসাহ এই হাত চাপৰি চিঞৰি আচলতে আমাৰ এনাৰ্জি আমাৰ শক্তি। গতিকে আপোনালোকে ব্যৱহাৰ এইখন চাই থাকিব, আমাক আশীৰ্বাদ কৰি থাকিব আৰু তাৰ মাজতে মোৰ লগৰখিনি আছেনে নাথাকে ভগাই ল'ব মানে তোমালোকে আকৌ বাঁহ হাতত দিব নালাগে, নিজে ল'লে প্ৰথমে সমূহ উপস্থিত ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ। আহি থকা বিহুবোৰ সকলোৰে ভালে যাওক, খুব সমৃদ্ধ হৈ পৰক। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই মঞ্চৰ পৰা অভিজিত বৰা ছাৰক তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, পৰিয়ালক ঈশ্বৰে মনোবল প্ৰদান কৰক, তাকে কামনা কৰিলোঁ। আৰু বহাগী উৎসৱৰ সভাপতি মহোদয়কে প্ৰমুখ বঢ়িয়া কৰ্মকৰ্তাই বিহুৰ ওলগ তথা শ্ৰদ্ধা জনালোঁ। ইমানো